হেল্ল' গাইছ, এতিয়া আমি টেঙা খাম। থপা টেঙাটো আমাৰ ওচৰৰ ঘৰত তাতে যাই আছোঁ। তাহাৰ তাতে বঢ়িয়াকৈ মানে যোগাৰ কৰি থৈ দিছে আৰু এতিয়া যাই আমি টেঙাটো কাটিম। এয়া আমাৰ আৰম্ভ কৰিছে বা জালুক খৰি জালুক আৰু থপা টেঙা। আপোনালোকৰ ফালে এইটো কি বুলি কয় কমেণ্ট কৰি জনাব। এতিয়া আমি এইটো কাটিম আৰু খাম। এটা মাত্ৰ আনছা ক'ত আছে আৰু এটা এইকেইটা জালুক খৰি জালুক আৰু এটা আছে। খাব লাগিব আজি মস্তিকে। মাছে বৰশীটো লৈ গ'ল। টান 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 চৰি দি বা এই সন্মুখৰ পৰা লৈ গৈছে। দে টানে টানে কিবাত লৈ গেলা দু বৰটোৱে গোটেই নি গহা নীলা কহ নীলাকে কিবা মাছ কি মাছ দিছিলি ইয়াতে ইমান এতে সন্মুখতে আছিল তাৰ পৰা লৈ গেল। ইয়াতে আছিল নেক্সট তাতে লৈ গেল মাছে টানি টানি পাৰি থাকাতে ইফালে আমাৰ মানে বৰশীটো ইফালে লৈ গ'ল চাওকচোন। সেইফালে চা মানুহে হৈ গ'ল চাবা মানে ডাঙৰ মাছ ইয়াতে মাছ দিয়া আছে। জীয়া মাছটো মাছটো লৈ গৈছে একটো বৰ এতিয়া আনবা পৰা নাই। এইটো আনাৰ কাৰণে কি কৰি আছে চাওক। টেঙা কাটি থকাৰ মাজতে ইফালে এনেকুৱা হ'ল মানে বৰশীটো লৈ গ'ল ইফালে। এয়া চাওক সিফালে ভিতৰত লৈ যাই আছে। এইখিনিতে পাতিছিল বহুতো এইখিনিত পাতিছিল সন্মুখত আৰু ইফালে লৈ গ'ল চাওক। আৰু আমাৰ ইফালে হ'ব আৰু এফালে ৰছী দি টানিছে। ৰছী দি মানে চেষ্টা কৰি আছে নিবৰ কাৰণে। নহ'ল এইবাৰো নহ'ল নোৱাৰিলে কোনোমতে টানি টানি নিছে। চব কি মাছ আছে এইবাৰ দেখা পাওঁ আমি। মাছ এইটো মাছ টানি লৈ গৈছিল তেতিয়াৰ পৰা। দেখিছে গাছ সেই ৰূপচান্দা মাছটোৱে ইমান কষ্ট দিলে মানে টানি লৈ যায় কেনে কি কৰিলে। এয়া আমাৰ মাছ আহি গ'ল আৰু এইফালে আমাৰ এয়া ৰেডি হৈ গ'ল। মজা খুৰি জালৰ কথা দিছা। এয়া হৈ গ'ল আমাৰ খাব লাগে এতিয়া। টেঙা ৰেডি হৈ গ'ল আমি দুজনে খাম বাকীবিলাক সেইফালে আছে তো সিহঁতে আহিলে খাব আৰু আমি ৰৈ থাকিব নোৱাৰোঁ তো আমি এতিয়া খাম আৰু টেঙা খোৱা মানুহ ইটা হৈছে দেৰি হৈ গ'ল বহুত। কেনে লাগছে মাছৰ ঠাণ্ডাত মানে ইফালে আমাৰ তিতা হৈ গ'ল।